মই দাপৰ যুগৰ শেষৰ ফালে ভগৱান শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণৰ সময়। আমি সকলোৱে জানো জৰা নামৰ এজন বেধৰ হাতত মহাপুৰুষ শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ শৰবিদ্ধ হৈছিল। যেতিয়া জৰাই শৰবিদ্ধ কৰাৰ পিছত জৰাই গম পালে যে মই ভগৱান শ্ৰীকৃষ্ণক শৰবিদ্ধ কৰিছো, তেতিয়া জৰা অনুতপ্ত হৈ শ্ৰীকৃষ্ণৰ পৰা শৰডাল শৰীৰৰ পৰা উলিয়াই আনিবলৈ গৈছিল। তেতিয়া শ্ৰীকৃষ্ণই জৰাক কৈছিল, তুমি মোৰ পৰা শৰডাল উলিয়াই আনিব নালাগে। আৰু এনেও তোমাৰ নাম জৰা, জৰাৰ পৰা পৃথিৱীৰ কোনো মানুহে জন্মজাত কোনো ব্যক্তিয়ে মুক্তি নাপায় জৰাৰ পৰা। আৰু তুমি যদি মোৰ শৰডাল উলিয়াই আনা, মাতা গান্ধাৰীয়ে মোক যি অভিশাপ দিছে সেই অভিশাপ নিষ্ফল হ'ব। তুমি মাত্ৰ মোৰ বাবে দুটা কাম কৰি দিবা। দুদিনৰ পিছত এইফালে উদ্ধৱ আৰু অৰ্জুন আহিব। উদ্ধৱ আৰু অৰ্জুন যেতিয়া আহিব, তুমি মোৰ মহাপ্ৰয়াণৰ খবৰটো দিবা। আৰু দ্বিতীয়তে তুমি অৰ্জুনক কবা যে অৰ্জুন যাতে দ্বাৰকালৈ যায় আৰু মোৰ মাতৃ দৈৱকী আৰু বসুদেৱ পিতৃ বসুদেৱক মোৰ মহাপ্ৰয়াণৰ সংবাদটো দিয়ে। আৰু উদ্ধৱক কবা উদ্ধৱ যেন বৃন্দাবনলৈ যায় আৰু ৰাধাক যাতে মোৰ মহাপ্ৰয়াণৰ খবৰটো দিয়ে। আৰু তাৰ পিছত শ্ৰীকৃষ্ণ মহাপ্ৰয়াণলৈ গ'ল। আৰু ঠিক শ্ৰীকৃষ্ণৰ কোৱাৰ দৰে দুদিনৰ পিছত উদ্ধৱ আৰু অৰ্জুন সেইফালেৰে আহিছে। জৰাই উদ্ধৱ আৰু অৰ্জুনক সেই সংবাদ দিছে। তাৰপিছত অৰ্জুন দ্বাৰকালৈ গ'ল। দ্বাৰকাত যোৱাৰ পিছত যেতিয়া দৈৱকী আৰু বসুদেৱৰ লগত সাক্ষাৎ হ'ল, সংবাদটো কোৱা মাত্ৰকে বসুদেৱ একেবাৰে তন্ময় হৈ গ'ল, কিবা ভাৱত বিভোৰ হৈ গ'ল। কিন্তু দৈৱকীয়ে শ্ৰীকৃষ্ণক একাষাৰ দৈৱকীয়ে অৰ্জুনক একাষাৰ কথা কৈছে। তেতিয়া অৰ্জুনক দৈৱকীয়ে কৈছে যে অৰ্জুন, মই পৃথিৱীৰ ভিতৰত দুৰ্ভাগ্যশালী মাতৃ। অৰ্জুন হতভম্ব হৈছে, তুমি দুৰ্ভাগ্যশালী? যদি তুমি দুৰ্ভাগ্যশালী, তেনেহ'লে পৃথিৱীত সৌভাগ্যশালী মাতৃ কোন? তুমি স্বয়ং ভগৱানৰ গৰ্ভধাৰী আৰু তুমি কৈছা তুমি পৃথিৱীৰ ভিতৰত দুৰ্ভাগ্যশালী মাতৃ। দৈৱকী আকৌ কৈছে, সঁচাই মোতকৈ দুৰ্ভাগ্যশালী মাতৃ আৰু কোনো নাই। মই জন্মৰ পিছতে মই সন্তানৰ মুখ দেখা পোৱা নাছিলো, সন্তানক স্পৰ্শ কৰি চাব পৰা নাছিলো। আৰু যেতিয়া শ্ৰীকৃষ্ণ ইয়ালৈ আহিল, তাৰ পিছতো মই শ্ৰীকৃষ্ণক কোনোদিন মই মাখন খুৱাব নোৱাৰিলো। তেতিয়া অৰ্জুনে সুধিছে, কিয়? ইয়াত তুমি দ্বাৰকাত, তুমি মথুৰাত তুমি শ্ৰীকৃষ্ণক পাইছিলা, কিয় তুমি মাখন খুৱাব নোৱাৰিলা? কৈছে, নহয়, মই এদিন তেওঁৰ ভোজনৰ লগত মই শ্ৰীকৃষ্ণক ভোজনৰ সৈতে মই মাখন দিছিলো। কিন্তু শ্ৰীকৃষ্ণই মোক তেতিয়া ক'লে যে মা, মই এটা ধৰ্ম সংকটত পৰিছো। কি ধৰ্ম সংকট? শ্ৰীকৃষ্ণই যেতিয়া গোকুল এৰিছিল, গোকুল এৰাৰ সময়ত শ্ৰীকৃষ্ণই নিজৰ যি যি বস্তু আছিল, নিজৰ বন্ধু বান্ধৱ সকলোকে সেই বস্তুবোৰ দান কৰিছিল। কাৰণ শ্ৰীকৃষ্ণই জানিছিল যে শ্ৰীকৃষ্ণ আৰু কোনোদিন বৃন্দাবনলৈ উভতি নাহে, গোকুললৈ উভতি নাহে। আৰু তাৰ পিছত যেতিয়া একেবাৰে শেষত যশোদা মাৰ ওচৰত শ্ৰীকৃষ্ণ গৈছিল, তেতিয়া শ্ৰীকৃষ্ণৰ হাতত একো নাছিল। আৰু শ্ৰীকৃষ্ণই তেতিয়া যশোদাক এটা প্ৰতিশ্ৰুতি দিছিল যে মা, মই যদি আৰু পুনৰ বৃন্দাবনলৈ উভতি আহি তোমাৰ হাতেৰে মাখন খোৱাৰ আগলৈকে মই আৰু কোনোদিন কাৰো হাতেৰে মই মাখন নাখাওঁ। যদি মই কোনোবা দিনা আকৌ মই বৃন্দাবনলৈ উভতি আহো, মই প্ৰথম তোমাৰ হাতেৰে মাখন খাম। এয়া শ্ৰীকৃষ্ণৰ, ভগৱান শ্ৰীকৃষ্ণৰ, কুৰুক্ষেত্ৰৰ নেতা শ্ৰীকৃষ্ণৰ যশোদাৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি। তাৰপিছত অৰ্জুনে
দ্রৌপদী খুঁজিলে শ্রীকৃষ্ণের পিছত কি করিলে শ্রীকৃষ্ণের যিটো কৰা উচিত সেয়াই কৰিলে শ্রীকৃষ্ণই কলে মা মই এই মাখন গ্ৰহণ কৰিব নোৱাৰো তেতিয়া দ্রৌপদীয়ে কলে কিয় মই দুৰ্ভাগ্যশালী যে মোতকৈ যশোদা সৌভাগ্যশালী যশোদাৰ প্ৰেম আছিল নিস্বাৰ্থ যশোদাৰ প্ৰেম আছিল নিষ্কাম প্ৰেম কিন্তু কৃষ্ণ মোৰ সন্তান কৃষ্ণৰ প্ৰতি মোৰ প্ৰেম আছিল মোৰ সন্তান হিচাপেহে কিন্তু যশোদাৰ প্ৰেম আছিল নিস্বাৰ্থ আৰু সেইবাবে মই আকৌ জনম ধৰিব লাগিব এবাৰ টু বিকাম যশোদা উদ্ধৱক দায়িত্ব দিয়া হৈছিল কাক খবৰ দিবৰ বাবে স্বয়ং ৰাধাৰ সন্মুখত কি খবৰ ৰাধাৰ সন্মুখত দিব শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণৰ সংবাদ উদ্ধৱৰ বাবে কিজানি তাতকৈ আৰু ডাঙৰ কাম একো নাছিল পৃথিৱীত কাৰ আগত খবৰ দিব ৰাধাৰ আগত খবৰ দিব যেতিয়াই উদ্ধৱে বৃন্দাবনলৈ যায় ৰাধা বাউলী হৈ কানাইৰ খবৰ সংবাদ সোধে আৰু প্ৰতিবাৰেই উদ্ধৱে শ্ৰীকৃষ্ণৰ এটা এটা সংবাদ লৈ যায় গোকুললৈ কিন্তু এইবাৰ যেতিয়া উদ্ধৱে বৃন্দাবনমুখে যাত্ৰা আৰম্ভ কৰিছে ৰাস্তাত পথত দুজন ব্যক্তিক লগ পালে এজন আছিল অক্ৰূৰ আৰু এজন আছিল অশ্বত্থামা অক্ৰূৰে যেতিয়া আমি সাধাৰণতে যেতিয়া এজন মানুহৰ মহাপ্ৰয়াণ হয় যেতিয়া মানুহ এজন স্বৰ্গগামী হয় আমি যদি মানুহজনৰ প্ৰতি কিবা দোষ কৰিছিলোঁ কিবা অপৰাধ কৰিছিলোঁ আমি আজি হয়তো মানুহে আনৰ আগত প্ৰকাশ নকৰিব অন্তত আমি নিজৰ আত্মাৰ আগত প্ৰকাশ কৰোঁ কিন্তু সেইদিনা অক্ৰূৰে উদ্ধৱৰ আগত স্বীকাৰ কৰিছিল যে উদ্ধৱ জানা I was a great diplomat মই এজন বিৰাট কূটনীতিক আছিলোঁ কিয় যে মোক যেতিয়া কংসই শ্ৰীকৃষ্ণক গোকুলৰ পৰা আনিবলৈ পঠিয়াইছিল কাৰণ নন্দৰাজ মোৰ বন্ধু আছিল নন্দৰাজে মোক বিশ্বাস কৰে মই ভাবিছিলোঁ তেতিয়া যে যদি মই কংসৰ নিৰ্দেশ পালন নকৰোঁ কংসই আনক পঠিয়াব গতিকে আনে সেই দায়িত্বটো গ্ৰহণ কৰাতকৈ মই কিয় দায়িত্বটো গ্ৰহণ নকৰোঁ কাৰণ শ্ৰীকৃষ্ণক লৈ যোৱাৰ কাৰণে যদি শ্ৰীকৃষ্ণৰ মৃত্যু হয় তেনেহ'লে মই কংসৰ দ্বাৰা পুৰস্কৃত হ'ম আৰু যদি কংসৰ মৃত্যু হয় তেনেহ'লে মই শ্ৰীকৃষ্ণৰ দ্বাৰা পুৰস্কৃত হ'ম এই লালসাত মই শ্ৰীকৃষ্ণক আনিবলৈ গৈছিলোঁ এই যে মানুহৰ অনুতাপ এয়াই সাধনা এয়াই আধ্যাত্মিকতা এয়াই সাধনা তাৰপিছত অশ্বত্থামাই কৈছে যে মোৰ দৰে মহাপাপী পৃথিৱীত কোনো নাই মই সিদিনা যুদ্ধত হত্যা কৰি যিটো মই মহাপাপ কৰিছিলোঁ মোৰ বাবে স্বৰ্গ মৰ্ত্য পাতাল কতো স্থান থাকিব নালাগিছিল কিন্তু শ্ৰীকৃষ্ণৰ দয়াত মই অন্তত ভ্ৰমি ফুৰিছোঁ কাৰণ শ্ৰীকৃষ্ণই ভ্ৰমি ফুৰিবৰ বাবে অশ্বত্থামাই কৈছে মই অন্তত পৰিভ্ৰমণ কৰি থাকিব পাৰিছোঁ অন্তত মৰ্ত্যত মই অলপ জাগা পাইছোঁ তাৰপিছত ক'লে যে মোৰ পিতৃ দ্ৰোণাচাৰ্যই মোক সমস্ত শিক্ষা দিছিল সমস্ত শক্তিবিদ্যা মোক দিছিল আনকি যিবোৰ অস্ত্ৰৰ জ্ঞান যিবোৰ অস্ত্ৰৰ কলা কৌশল অৰ্জুনে জনা নাছিল মোৰ পিতৃ মোৰ গুৰু দ্ৰোণাচাৰ্যই মোক এই সমস্ত অস্ত্ৰৰ জ্ঞান দিছিল কিন্তু তথাপিও শ্ৰীকৃষ্ণ অগ্ৰে পূজিত আছিল শ্ৰীকৃষ্ণহে মানুহে প্ৰথমতে পূজা কৰে মোক নকৰে পূজা তাৰ কাৰণ কি অশ্বত্থামাই কৈছিল যে মই বহুত ভাবি চিন্তি মই সিদ্ধান্ত কৰিছিলোঁ যে শ্ৰীকৃষ্ণ মোতকৈ কিহত শক্তিশালী যে শ্ৰীকৃষ্ণ মোতকৈ শক্তিশালী শ্ৰীকৃষ্ণৰ হাতত সুদৰ্শন চক্ৰ আছে যদিও শ্ৰীকৃষ্ণৰ পৰা এই সুদৰ্শন চক্ৰটো হস্তগত কৰিব পাৰোঁ তেনেহ'লে মই শ্ৰীকৃষ্ণক হত্যা কৰিব পাৰিম আৰু মোক তেতিয়া মানুহে পূজা কৰিব আৰু এই উদ্দেশ্য লৈ মই এদিন শ্ৰীকৃষ্ণৰ ঘৰলৈ গৈছিলোঁ দুপৰীয়াৰ অতিথি হৈ আৰু শ্ৰীকৃষ্ণৰ মই আতিথ্য গ্ৰহণ কৰিছিলোঁ শ্ৰীকৃষ্ণই মোক আতিথ্য প্ৰদান কৰিছিল আৰু আতিথ্য প্ৰদান কৰাৰ পিছত ভাৰতবৰ্ষত নিয়ম আছিল অতিথিক দান দিয়ে অতিথিয়ে যদি কিবা বিচাৰে গৃহস্থই দান দিছিল আৰু দুষ্টাত্মা অশ্বত্থামাই
ভোজন কৰাৰ পিছত শ্ৰীকৃষ্ণক কৈছিল যে শ্ৰীকৃষ্ণ, মই তোমাৰ এতিয়া অতিথি, যদি মই তোমাৰ পৰা কিবা বস্তু বিচাৰোঁ তুমি মোক দিবানে? শ্ৰীকৃষ্ণই কৈছে নিশ্চয় দিম, তুমি যি বিচাৰা যদি মোৰ তাত সেয়া আছে মই তোমাক সেয়া নিশ্চয় দিম। তেতিয়া অলপ সময়ৰ পিছত অশ্বত্থামাই শ্ৰীকৃষ্ণক কৈছে মোক তোমাৰ সুদৰ্শন চক্ৰটো লাগে, মোক তোমাৰ সুদৰ্শন চক্ৰটো লাগে। তাৰপিছত শ্ৰীকৃষ্ণই কৈছে সৌটো তুমি লৈ যোৱা। অলপ ৰাতি দূৰত আছে, শ্ৰীকৃষ্ণই কৈছে সৌটো সুদৰ্শন চক্ৰ তুমি লৈ যোৱা। অশ্বত্থামাই সুদৰ্শন চক্ৰটো হস্তগত কৰিবলৈ গৈছে। অশ্বত্থামাৰ দৰে বীৰ সেই এটা সাধাৰণ সুদৰ্শন চক্ৰ কিন্তু দাঙিব পৰা নাই। সমস্ত শক্তি প্ৰয়োগ কৰিছে, বিব্ৰত হৈছে শ্ৰীকৃষ্ণৰ আগত। অশ্বত্থামাই কৈছে মই অন্তত পৰিভ্ৰমণ কৰি থাকিব পাৰিছো, অন্তত মৰ্ত্যত মই অলপ জাগা পাইছো। তাৰপিছত ক'লে যে মোৰ পিতৃ দ্ৰোণাচাৰ্যই মোক সমস্ত শিক্ষা দিছিল, সমস্ত শক্তিবিদ্যা মোক দিছিল, আনকি যিবোৰ অস্ত্ৰৰ জ্ঞান, যিবোৰ অস্ত্ৰৰ কলা কৌশল অৰ্জুনে জনা নাছিল, মোৰ পিতৃ মোৰ গুৰু দ্ৰোণাচাৰ্যই মোক এই সমস্ত অস্ত্ৰৰ জ্ঞান দিছিল। কিন্তু তথাপিও শ্ৰীকৃষ্ণ অগ্ৰে পূজিত আছিল। শ্ৰীকৃষ্ণকহে মানুহে প্ৰথমতে পূজা কৰে, মোক নকৰে পূজা। তাৰ কাৰণ কি? অশ্বত্থামাই কৈছিল যে মই বহুত ভাবি চিন্তি মই সিদ্ধান্ত কৰিছিলো যে শ্ৰীকৃষ্ণ মোতকৈ কিহত শক্তিশালী, যে শ্ৰীকৃষ্ণ মোতকৈ শক্তিশালী, শ্ৰীকৃষ্ণৰ হাতত সুদৰ্শন চক্ৰ আছে। যদি মই শ্ৰীকৃষ্ণৰ পৰা এই সুদৰ্শন চক্ৰটো হস্তগত কৰিব পাৰো, তেনেহ'লে মই শ্ৰীকৃষ্ণক হত্যা কৰিব পাৰিম আৰু মোক তেতিয়া মানুহে পূজা কৰিব। আৰু এই উদ্দেশ্য লৈ মই এদিন শ্ৰীকৃষ্ণৰ ঘৰলৈ গৈছিলো, দুপৰীয়াৰ অতিথি হৈ, আৰু শ্ৰীকৃষ্ণৰ মই আতিথ্য গ্ৰহণ কৰিছিলো। শ্ৰীকৃষ্ণই মোক আতিথ্য প্ৰদান কৰিছিল, আৰু আতিথ্য প্ৰদান কৰাৰ পিছত ভাৰতবৰ্ষত নিয়ম আছিল অতিথিক দান দিয়ে। অতিথিয়ে যদি কিবা বিচাৰে গৃহস্থই দান দিছিল। আৰু দুষ্টাত্মা অশ্বত্থামাই ভোজন কৰাৰ পিছত শ্ৰীকৃষ্ণক কৈছিল যে শ্ৰীকৃষ্ণ, মই তোমাৰ এতিয়া অতিথি, যদি মই তোমাৰ পৰা কিবা বস্তু বিচাৰো তুমি মোক দিবানে? শ্ৰীকৃষ্ণই কৈছে নিশ্চয় দিম, তুমি যি বিচাৰা যদি মোৰ তাত সেয়া আছে মই তোমাক সেয়া নিশ্চয় দিম। তেতিয়া অলপ সময়ৰ পিছত অশ্বত্থামাই শ্ৰীকৃষ্ণক কৈছে মোক তোমাৰ সুদৰ্শন চক্ৰটো লাগে, মোক তোমাৰ সুদৰ্শন চক্ৰটো লাগে। তাৰপিছত শ্ৰীকৃষ্ণই কৈছে সৌটো তুমি লৈ যোৱা। অলপ ৰাতি দূৰত আছে, শ্ৰীকৃষ্ণই কৈছে সৌটো সুদৰ্শন চক্ৰ তুমি লৈ যোৱা। অশ্বত্থামাই সুদৰ্শন চক্ৰটো হস্তগত কৰিবলৈ গৈছে। অশ্বত্থামাৰ দৰে বীৰ সেই এটা সাধাৰণ সুদৰ্শন চক্ৰ কিন্তু দাঙিব পৰা নাই। সমস্ত শক্তি প্ৰয়োগ কৰিছে, বিব্ৰত হৈছে শ্ৰীকৃষ্ণৰ আগত। তেতিয়া অলপ পিছত শ্ৰীকৃষ্ণই গৈ গৈছে তুমি বিব্ৰত হ'ব নালাগে, তুমি সুদৰ্শন চক্ৰ দাঙিব নোৱাৰিবা, কাৰণ শক্তি সংকল্পৰ ওচৰতে অভিব্যক্ত হয়। তোমাৰ সংকল্প কি? হোৱাট ইজ ইয়ৰ এম্বিশ্যন? তোমাৰ লক্ষ্য কি? লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰিহে শক্তি তোমাৰ ওচৰত প্ৰতিভাত হ'ব। নহয়, লক্ষ্য যদি মহত্বৰ নহয় তেনেহ'লে শক্তি মোৰ ওচৰত প্ৰতিভাত নহয়। এয়াই আধ্যাত্মিকতা। তাৰপিছত উদ্ধৱে গৈ গকুল পালেগৈ। গকুল পোৱাৰ লগে লগে ৰাধাই আগৰ দৰে বাউলী হৈ একেই শৃংগাৰ ৰাধাৰ
পৰহি ৰাধা আহি উদ্ধৱ তেওঁলোকৰ বন্ধু উদ্ধৱক কৈছে মোক কাণেৰে খবৰ কোৱা। কিন্তু উদ্ধৱৰ বাবে কি মহা সমস্যা, ৰাধাৰ আগত শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণৰ সংবাদ কিদৰে দিব। তাৰপিছত এটা সময়ৰ পিছত উদ্ধৱে সাহস কৰি ৰাধাৰ আগত সংবাদটো দিলে। তাৰপিছত ৰাধাই অট্টহাস্য কৰিবলৈ ধৰিছে। উদ্ধৱে ভাবিলে কি আচৰিত কথা, মই শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণৰ সংবাদ দিছো, কিন্তু ৰাধাই পাগলীৰ দৰে অট্টহাস্য কৰিবলৈ ধৰিছে। ঘটনাটো কি? অলপ দেৰি পিছত ৰাধাই উদ্ধৱক হাতত ধৰি টানি আনিছে। তুমি কৈছা শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণ হৈছে, শ্ৰীকৃষ্ণ ইজ নো মোৰ, শ্ৰীকৃষ্ণ নাই, তুমি মোৰ সৈতে আহা, তুমি মোৰ সৈতে আহা। আহি এটুকুৰা শিলৰ ওচৰলৈ লৈ গৈছে যে এই টুকুৰা শিল I was waiting for শ্ৰীকৃষ্ণ। যেতিয়া শ্ৰীকৃষ্ণই বৃন্দাবনৰ পৰা মথুৰালৈ যাত্ৰা আৰম্ভ কৰিব, মই কেইবাদিনো অপেক্ষা কৰিছো, শ্ৰীকৃষ্ণ অহা নাই। একেবাৰে অন্তিম মুহূৰ্তত শ্ৰীকৃষ্ণ মোৰ ওচৰলৈ আহিছে আৰু এই শিলটোত বহিছে। আৰু বহি শ্ৰীকৃষ্ণই মোক কি কৈছিল জানা? শ্ৰীকৃষ্ণই মোক কৈছিল, মই আৰু কোনোদিন বৃন্দাবনলৈ উভতি নাহো। তোমাৰ আৰু মোৰ মাজত মিলন আৰু কেতিয়াও সম্ভৱ নহয়। তোমাৰ আৰু মোৰ মাজত কাল আছে, মহাকাল আছে। ৰাধাই কৈছে, তোমাৰ দাৰ্শনিক কথা তুমি কোৱা, মোক তোমাৰ দাৰ্শনিক কথাৰ লগত সম্বন্ধ নাই, মোক মাত্ৰ তুমি এটা প্ৰতিশ্ৰুতি দিয়া। শ্ৰীকৃষ্ণই ক'লে, কি প্ৰতিশ্ৰুতি? ৰাধাই কৈছিল, আশ্চৰ্য প্ৰকাশ কৰিছে, তোমাৰ ভিতৰত মানৱীয় কামনা বাসনা কিদৰে প্ৰৱেশ কৰিলে। তেতিয়া ৰাধাই আকৌ কৈছে, তুমি তোমাৰ দাৰ্শনিক তত্ত্ব কথা তুমি কোৱা, তোমাৰ দাৰ্শনিক তত্ত্ব কথাৰ লগত মোৰ সম্বন্ধ নাই। তুমি মোক কোৱা যে তুমি মোৰ কামনা, তুমি মোৰ মনৰ ইচ্ছা পূৰণ কৰিবা নে নকৰা। শ্ৰীকৃষ্ণই কৈছে, কোৱা তেতিয়াহ'লে তোমাৰ মনৰ ইচ্ছা কি। ৰাধাই কৈছে, মোৰ চকুৰ পানীৰে মই তোমাৰ ভৰিখন ধুৱাব বিচাৰো, মোক তুমি সেই অধিকাৰ প্ৰদান কৰা। আৰু ৰাধাই তাৰপিছত চকুৰ পানীৰে বহু সময় ধৰি চকুৰ ইমান পানী ওলাইছে, সেই চকুৰ পানীৰে শ্ৰীকৃষ্ণৰ পদ যুগল ধুৱাইছে। আৰু অলপ দেৰি পিছত দেখিছে ৰাধা শ্ৰীকৃষ্ণৰ কোলাত। তাৰপিছত শ্ৰীকৃষ্ণই কৈছে, নহয়, তোমাৰ আৰু মোৰ মিলনৰ মাজত মহাকালেও বাধা দিব নোৱাৰে। তাৰপিছত ৰাধাই উদ্ধৱক কৈছে যে ফ্ৰম ডেট ডে, সিদিনাৰ পৰা I have myself become শ্ৰীকৃষ্ণ। তুমি কৈছা শ্ৰীকৃষ্ণ নাই, সেই দিনটোৰ পৰা মই নিজেই শ্ৰীকৃষ্ণ হৈ গৈছো। আৰু তুমি কৈছা শ্ৰীকৃষ্ণ নাই। দিছ ইজ আধ্যাত্মিকতা, এয়াই আধ্যাত্মিকতা। টু বিকাম, হ'ব লাগিব, মই হ'ব লাগিব। অৰ্থাৎ ৰাধা herself became শ্ৰীকৃষ্ণ। ৰাধাই জানিছিল যে শ্ৰীকৃষ্ণ কোনোদিন বৃন্দাবনলৈ আৰু উভতি নাহে। ৰাধাই জানিছিল। আৰু সেইবাবে উদ্ধৱক কৈছে, তুমি কৈছা শ্ৰীকৃষ্ণ নাই, বাট I myself have become শ্ৰীকৃষ্ণ।